নমস্কাৰ আমাৰ ইউটিউব চেনেল ওয়াইল্ড লাইফ ৰেস্কিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ, সকলোৱে নিশ্চয় ভাল আৰু আজি এটা নতুন সাপৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। এই সাপটো সচৰাচৰ আমাৰ আশে পাশে দেখা পাওঁ আৰু এই সাপটোৰ নাম হৈছে ধুন্দুলি ফেটি অৰ্থাৎ কপাৰহেড ট্ৰিংকেট স্নেক। এই সাপটোৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনাৰ নিশ্চয় আগৰ ভিডিঅ'খিনি চাই পেলাই নিশ্চয় উপকৃত হৈছে। আজি এই ভিডিঅ'ৰ যোগেদি আজি এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। নিশ্চয় আপোনালোকে চাই পেলাই উপকৃত হ'ব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আৰু আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কপাৰহেডেড ট্ৰিংকেট স্নেক অৰ্থাৎ ধুন্দুলি ফেটি সাপ। এই সাপবিধ নিশ্চয় আপোনালোকে ঘৰৰ আশে পাশে প্ৰায় দেখা পাইছে। এই সাপবিধে সাধাৰণতে খাদ্যৰ সন্ধানত প্ৰায় মানুহৰ ঘৰত সোমায়, কাৰণ এই সাপবিধৰ প্ৰধানত খাদ্য হৈছে এন্দুৰ, নিগনি, চৰাই, ভেকুলী, বেং, জেঠীজাতীয় প্ৰাণীবিলাক খাই জীয়াই থাকে। কাৰণ এই সকলোবিধ খাদ্য মানুহৰ ঘৰৰ আশে পাশে থাকে। গতিকে আপোনালোকৰ ঘৰৰ আশে পাশে এই সাপবিধ দেখা পালে আপোনালোকে ভয়ত কেতিয়াও আতংকিত নহ'ব, কাৰণ এই সাপবিধ সম্পূৰ্ণৰূপে অবিষাক্ত অৰ্থাৎ নন ভেনামাছ। মানুহক ভয় দেখুৱাবলৈ খঙত এই সাপবিধে ফেট তুলি খেদি আহিব পাৰে, কিন্তু আপোনালোকে কেতিয়াও ভয় নকৰিব, কাৰণ মই আপোনালোকক আগতেও কৈছোঁ যে এই সাপবিধ সম্পূৰ্ণৰূপে অবিষাক্ত অৰ্থাৎ নন ভেনামাছ। এই সাপবিধ দ্বিবিচাৰ অৰ্থাৎ দিনত ওলায়। সাধাৰণতে এই সাপবিধ খেতি পথাৰ, শুকান অৰণ্য, ঘাঁহনি, গাঁও, চহৰ, নগৰ প্ৰায় আদি সকলো অঞ্চলতে পোৱা যায়। এই সাপবিধৰ দৈৰ্ঘ্যতা 1.5 মিটাৰৰ পৰা সৰ্বোচ্চ দৈৰ্ঘ্য 2.5 মিটাৰলৈ হয়। শেষত আপোনালোকলৈ এটাই অনুৰোধ, সাপে দংশন কৰা লোকজনক অন্ধবিশ্বাসত ডুব নগৈ ঝাৰ ফুকত কেতিয়াও সময় নষ্ট নকৰিব। যিমান সোনকালে হয় আপোনালোকে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিব, অন্যথা সাপে দংশন কৰা লোকজনৰ মৃত্যু হ'ব পাৰে। আপোনালোকে নিশ্চয় আজি এই সাপটোৰ বিষয়ে জানিব পাই উপকৃত হ'ল, আৰু যিকোনো সাপৰ বিষয়ে জানিবলৈ আপোনালোকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কিবা যদি আপোনালোকে ছাজেষ্ট কৰিব বিচাৰে যে এই ধৰণৰ সাপৰ ওপৰত ভিডিঅ' বনাব লাগে, তো আপোনালোকে ছাজেশ্যন দিব কমেণ্টছ কৰি পেলাই। চ' সেই গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে নিশ্চয় এই ভিডিঅ'টো যদি ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব আৰু নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰিব, কাৰণ সজাগ কৰাটো আমাৰ সকলোৰে দায়িত্ব। সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায়। গো গ্ৰীণ।